Guys, আমি আজি আহি আছোঁ কাঞ্চনজংঘা ফ্লোটিং ৰেষ্টুৰেণ্ট চাবলৈ। আহি আছোঁ। আমি স্কুটিত আছোঁ। আপোনালোকক দেখাই আছোঁ ৰ'ব। এইটো বোলে ডিব্ৰুগড়ৰ সুৰংগ হয়। দুজন দাদা আৰু বৌৰ লগত আহি আছোঁ। এখন কি বাগান হয়? হ'ব পাৰে, জামিয়া বাগান হ'ব পাৰে। ডিব্ৰুগড়ৰ জামিয়া বাগান হয়। চাব, আপোনালোকক দেখাই আছোঁ। আজি কাঞ্চনজংঘাত সোমাম, বেলেগ এটা সোমাম। আজি এনেই চাই আহোঁ কেনেকৈ বনাইছে, কি হৈছে। হয়, চাওক, একদম খালী ৰাস্তা। ৰাস্তাটো বনাইছে চাগে। আগতে এইটো ৰাস্তা আহিছোঁ 3-4 বাৰ, কিন্তু তেতিয়া বহুত বেয়া আছিলে। আৰু একচুৱেলি এইটো বগীবিল যোৱা ৰাস্তা হয়, কিন্তু আগতে এইটো ৰাস্তা দিয়ে বগীবিল খাবলৈ গৈছিলে, কিন্তু আজিকালি নাযায়, আকৌ কম মানুহ যায়। ভিডিঅ'টো সকলোৱে চাব, কিন্তু যদি বনাওঁ আজি যদি পাৰোঁ বগীবিলো দেখাম। বগীবিল হৈ যাব বোলে দেখা। যদি টাইম মিলে বগীবিলো চাম। দেখি পাব। আৰু আমি সদায় মস্তি কৰি থাকোঁ আৰু। আহি আছে ৰাস্তাটো খুবেই ধুনীয়া, মানে একো গাত নাই, একদম ধুনীয়া ৰাস্তা হয়। চব ৰাস্তা বতৰো বহুত ধুনীয়া আৰু ৰাস্তাও বহুত ধুনীয়া। ডিব্ৰুগড়ৰ পাহাৰ। এইফালে চব এখন বাগান আৰু এইফালে চব এইফালে পথাৰ। এই তোমালোকৰ লগত দিনত মানে দাদাজন প্ৰায় নাথাকে ঘৰত, বাহিৰত থাকে মানে। দাদা পুনেত থাকে। পুনেত এনেকুৱা গাঁৱৰ পৰিৱেশ আছে নাই বাৰু? নাই, পুনে বাহিৰত আছে। বাহিৰত যাব লাগে। দাদাই বহুত মানে এতিয়া বহুত ঠাইত ফুৰিছে আৰু লকডাউন হ'ল, এতিয়া ঘৰত আহিছে। তেওঁ ছফ্টৱেৰ ইঞ্জিনিয়াৰ হয়। পাইছোঁহি আৰু DSLRটো আনিলেই, মেমৰি কাৰ্ডখন এতিয়া আহিলে। অঁ, কেমেৰাটো আনিলোঁ, কিন্তু তাৰপিছত মেমৰি কাৰ্ডখন ঘৰত এৰি থৈ আহিলোঁ। মাথা গৰম হৈ গৈছে, মাথা বেয়া হৈ গৈছে মানে। আহক লাহেকৈ শ্ল' মোশ্যনত।
ভিডিঅ'টো বনাই আছোঁ। এই ভিডিঅ'টোত কোনোবা যদি মানুহে ভিডিঅ'টো চাই ক'ব দেই। কাঞ্চনজংঘা পাই গ'লোহি। চাংঘৰ বনাই থোৱা আছে। কাঞ্চনজংঘা পাই গ'লোহি। पूरा फोटो में बोले वीडियो ऐसे पूरा फोटो ঘোঁৰা থৈ দিছে। কাঞ্চনজংঘাখন আৰু এবাৰ দেখা পাম বুলি ভাবিছিলোঁ, কিন্তু গ'ল অহাই নাই। সেইটো কাৰণে আৰু এবাৰ দেখা পোৱা নহ'ব আৰু। এতিয়া লাহেকৈ ঘৰলৈ যাবলৈ সাজু হৈছোঁ আৰু আহি গৈছোঁ। আপোনালোকেও আহিব চবেই চাবলৈ। কমপ্লিট, আমিও যাওঁ ঘৰ। আৰু ভিডিঅ'টো সকলোৱে চাব। আৰু কি কৰিব লাগিব কৈ দিয়া। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্টটো কৰি দিব। নতুন চেনেল হয়, আপোনালোকলৈ আৰু আগলৈ ভাল ভাল কণ্টেণ্ট আনিবৰ কাৰণে ট্ৰাই কৰিম। ছাপোৰ্ট কৰিব। থেংক ইউ।